ৰঙাগড় চাহ বাগিচাত সজাগতা সত্ত্বেও শিশু কিশোৰসহ 9 জনৰ পজিটিভ। বিহালীৰ ৰঙাগড় চাহ বাগিচাত বাগিচা কৰ্তৃপক্ষৰ কটকটীয়া ব্যৱস্থাৰ লগতে স্বাস্থ্যকৰ্মীৰ দ্বাৰা অনুবাস যন্ত্ৰৰে লাইনে লাইনে সজাগতা ৰক্ষাৰ ঘোষণা। বাগিচাখনত মাস্ক পৰিধান কৰা বাধ্যতামূলক। চেনিটাইজেশ্যন আদি সতৰ্কতামূলক ব্যৱস্থা পালন কৰি অহাত বহুত দিন ধৰি কোভিডৰ প্ৰাদুৰ্ভাৱ ঘটা নাছিল যদিও কালি বাগিচাখনত কেইবাটাও ৱাৰ্ডত টেষ্ট কৰাত আৰু ইয়াৰ মাজত এজন শিশু আৰু 3জন কিশোৰৰ দেহত মুঠ 9 জনৰ দেহত কোভিড পজিটিভৰ অৱস্থিতি ধৰা পৰিছে। লাইন চকীদাৰ, আশাকৰ্মী আদিয়ে সজাগতাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগ আৰু বাগিচা কৰ্তৃপক্ষক যথেষ্ট সহায় সহযোগিতা আগবঢ়াই আছে। ৰাইজ আতংকিত নহৈ সংযম ৰক্ষা কৰি নীতি নিয়মসমূহ পালন কৰি চলে তাৰ বাবে আহ্বান জনাইছে স্থানীয় স্বাস্থ্য বিভাগে। বিশ্বনাথৰ পৰা বিশেষ প্ৰতিনিধি অমিতাভ বৰুৱাৰ ৰিপৰ্ট, ইণ্ডিয়া লাইভ। ये कोरोना बीमार से हमने भाई सके खातिर मुख में मास्क लगाए के घर के बाहर होए के लगे और हाथ तक सैनिटाइज नहीं बा साबुन दे कने